অনুষ্ঠানটো আৰম্ভ কৰিব দিছো আমি আপোনাক অনুৰোধ কৰিছো যে আপুনি বিহুৰ ওপৰত দুআষাৰ মান চমু বক্তব্য ৰাখি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰি দিয়ক জ্বলাইলো না কিয় এই কথা কবা কলি মতো মোৰ আগতে এইগিলা যন্ত্ৰণা কৰি মোক এংগা কৰি লৈ আহিছে ন নহয় আপুনি বিহুৰ ওপৰত ক'ব লাগিবতো বিহুৰ অনুষ্ঠান তাহলে মই চত করে কম তাহলে আচ্ছা আচ্ছা আমি বিহু গো আগতে কেনকে গৈছিলাম কেনেকে আৰু বৰ্তমান কেনকে গোৱা ওকে পাৰ্থক্য গো মই কইলে হ'ব তো নতে আগতে আমি কেনকে গৈছিলাম কেনেকে লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আই সৰু বাপে সৰু তই হবি বৰ গৰু আজিকালি আমি এনেকে গাওঁ আজিকালি ইনকা কৰি নুগুৱাই কিয় কথা কিয় আজিকালি তো আমাৰ ঘৰত গৰুই নাই গৰুৰ জায়গাত আহিল ট্ৰেক্টৰ আমি ট্ৰেক্টৰে দিয়ে হাল বোৱাং সেইকাৰণে গৰু বিহুৰ দিনা আমি ট্ৰেক্টৰখন গাঁও ধুৱাং ফাৰ্ষ্টে গাঁও ধুই আহিবাৰ বুৱাং আমি তেল খা মোবিল খা বছৰে বছৰে চলিয়ে যাম আই সৰু বাপেৰ সৰু বাংলাদেশত যায় গৰু সেনেকা কৰি গুৱাং মস্ত পৰিৱৰ্তন হৈছে ধন্যবাদ দাদা আপোনাক আপুনি যিখিনি কথা কৈছে বহুত ভাল কথা কৈছে নহয় আৰু আছে কম নেকি নাই নালাগে ভাল বস্তুৰ অলপে ভাল নাই এলাহে ভাল বস্তু কেতিয়া অলপ লাগে নাই ভাল বস্তুৰ অলপে ভাল দাদা আৰু নালাগে বেছি ভাল দিব নালাগে দে অকলাবি নতে দে আচ্ছা দাদা এতিয়া আমি আমাৰ আচ্ছা এক মিনিট আপোনাকতো মই শিল্পী মতাৰ দায়িত্ব দিছিলো আহিব চিন্তা কৰিব নালাগে আহিব আহি পইচা কি হ'ব মই আহিব আচ্ছা তেতিয়াহ'লে শিল্পী আহি পোৱাৰ আগলৈকে আমি তেনেহ'লে হেৰি কৰো সম্বৰ্ধনা অনুষ্ঠানটো আৰম্ভ কৰো আচ্ছা আমি প্ৰথমতে সম্বৰ্ধনা জনাব ওলাইছো কাক কওকচোন কাক বা দেখাইছা এই যে যাদৱ চাহাব তেখেতে মানে আমাক এটা মতা অংকৰ এটা মানে তপলা দিছেতো কতখান দিছে কতকা দিছে আৰু এইটো ৰাইজৰ আগত কোৱা নাযায় নহয় এনেকে কতখান দিছে আহা দিছে আৰু কিবা এটা ৰাইজৰ আগত কোৱা নাযায়তো এনেকে তাইক ক'ব লাগিব পইচা মাৰা ধান্দাটো কত দিছে ক দিছে আৰু এইখিনি মান নিদে 5 টকা নিদে মই বিশ্বাস নকৰো 5 টকা নহয় ৰে 5ৰ পিছত শূন্য লগাই দিয়ক না তাহলে তো 50 টাকাহে হ'ল আমাৰ দুন গামছা খানে দুন 100 টাকা লৈছে 50 টকা নহয় দিছে আৰু 50,000 মান দিছে 50,000 দিছে তাৰ মানে 1 লাখ দিছে চিধাই 50,000 পকেটত সোমাইছে না কি হেংকা নহবা দুই ভাগ কৰিব নাই দাদা মই এটা আদৰ্শ লৈছো মই আদৰ্শ এটা লৈছো দাদা কিংকাবা আমাৰ স্বয়ং বছে কৈছে আমাক যে কাম কৰিব লাগে টকাও খাব লাগে কৈছে নাই মই কাম কৰিছো টকাও খাইছো বাস ইগো ভাল কথা দুজনে বখৰে খাম হইল এই চিজিন গততে যদি আমি পইচা নামাৰো গুডবেলা মাৰিম কেনতে ঠিক আছে তেতিয়া আমি যাদৱ চাহাবক মাতো আচ্ছা যাদৱ চাহাব আপুনি আহক নমস্কাৰ সেইকাৰণে পুদিনা গোন্ধ ওলাইছে বঢ়িয়া সেইকাৰণে আমি আপোনাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিব ওলাইছো আৰু সম্বৰ্ধনা দিব আমাৰ সভাপতি মহাশয় গামোচাখন নিৰম দে গামোচা নিদিয়ে কিয় গামোচাখন বেচাব পাৰিম তেতিয়া কি দিব মোৰ এখন ৰুমাল আছে ৰুমাল লগাই দিম ওইতো নাজানে না পদিনা খেতি পা এতিয়াও খেতি কৰিব আহিছা বৰ কাৰা হৈছে ঠটকতে ডাকিল মোৰ আপুনি বিহুৰ ওপৰত আমি যে এই চাদা লম যে ইগো একটা সমন্বয় আমাৰ একটা ভাতৃবোধের চিন হইল আমার সমন্বয় হৈছে সমন্বয় হৈছে আৰু একটা ডাঙৰ সমন্বয় আছে কি আছে কতকা জেলা আপুনি বিহাৰৰ পৰা আহিয়া আমাৰ এটা ৰেলত জইন কৰিব সেইটা একটা মহা ডাঙৰ সমন্বয় হ'ব আমাৰ নহয় কি গান গাব বিহু গান গাব আচ্ছা গাওকচোন ধৰিম হ'ব দে হ'ব হেল্ল' মাৰো ফিচকাৰী
হেল্ল' আচ্ছা আচ্ছা আপুনি যাওকচোন এতিয়া আপুনি যাওক যাওক হেল্ল' দাদা এই বিহু গানত আপুনি যে কিবা এই হোলীৰ লগাই দিলে ফিচকাৰী তাৰপিছত আকৌ জয় শ্ৰী ৰামচন্দ্ৰ জয় বুলি ক'লে এইটো কেনেকে উপায় নাই পইচা লৈছে যে উঠিবা ক'লে উঠিবা লাগিব বহিবা ক'লে বহিবা লাগিব পইচা লৈছে তো হয় না নহয় হ'লেও দাদা এটা কথাটো নহয় কিছু কথা নহয় আচ্ছা দাদা এতিয়া আমি সম্বৰ্ধনা জনাম আমি হেৰি এই পাটেকাৰ ডাঙৰীয়াক এই পাটেকাৰ আৰু কাৰ হ'ব আমাৰ হাই নৰেনে ৰাপিগতেৰ নামে পাতে পাটেকাৰ নহয় দাদা নানা পাটেকাৰ ওকে নকৈছ কিয় বুৰ্বক পাতেতো আমাৰ নৰেনে ৰাপিগতেৰ নাম আচ্ছা নানা পাটেকাৰ মাতিছো আমি বিহুৰ সম্বৰ্ধনা ল'বৰ কাৰণে আপুনি আহক আচ্ছা এক গামোচাখন দি দিয়ক হা আচ্ছা এওক গামোচাখন আপুনি দিয়কচোন আচ্ছা আচ্ছা পাটেকাৰ সাহেব আপ মানে দুআষাৰ মান কইয়ে আৰু হা এইখান মানে আমি গামছা দিয়া হয় হা गमछा है अच्छा है तेरे गमछा मस्त सम्मान है तेरा प्रॉब्लम है ये तेरा आंखें मत दिखा ए बूढ़ा आंखें मत दिखा तेरा प्रॉब्लम है ये बाहर से किसी को तू बुलाया और आसाम का संस्कार उसकी गले में तू बांध दिया सम्मान है दिलों ए बूढ़ा बता मेरा उम्र कितना है पहले बोल बता बुरा तेरा आँख कितना लाल क्यों है তোর বয়স কত মই हाँ बता मेरा उम्र कितना তোর है বয়স 40 বছর तुझे कैसे पता चला কেঙ্গে কি সংকেত টাকা আমার মানে একটা জেঠৰ বয়স 80 বছর ওই মানে একে ফুল পাগল আর আপনি হইল হাত পাগল সেইকাৰণে আপনার বয়স 40 বছর ঠিক আছে না तूने सही बोला ঠিক আছে মই बूढ़ा तू मरेगा আচ্ছা এতিয়া দাদা আমাৰ বিশিষ্ট অতিথিক সম্বৰ্ধনা দিব লাগে কোৰ পৰে দেখাইছা হা মই আমাৰ বিশিষ্ট অতিথি মাতিছো সুদূৰ ইংলেণ্ডৰ পৰা বাপৰে বাপ তই মানুহ বিচাৰে নাপাইল কিয় এটো দূৰে পৰা দেখাব লাগে না নাই দাদা আমাৰ এটা পৰম্পৰা আছে চাওক আজি কেইদিনমান আগতে আমি শংকৰদেৱ বঁটাটো কাক দিছো কাকবা দিছি আমি শৰ্মিলা ঠাকুৰক দিছো নে নাই দিছং শৰ্মিলা ঠাকুৰৰ আমাৰ অসমৰ প্ৰতি কিমান অৱদান আছে আপুনি জানেনে সিকতো নাজানো শৰ্মিলা ঠাকুৰৰ আমাৰ অসমীয়া জাতিৰ প্ৰতি কিমান অৱদান আছে আমি জানো তথাপি আমি দিছো সেইকাৰণে আমি মহান না আমি মহান অসমীয়া জাতি মহান সেইকাৰণে আমি বিহুত কিয় আমি ইংলেণ্ডৰ ৰাণী এলিজাবেথক মাতিব নোৱাৰো ভাল কৰছা যুক্তি আছে তো ভাল কৰছা আচ্ছা মেডাম প্লিজ Hello, young boy. How are you? মই হেলিব নাপাৰে মোৰ মস্ত কমৰখান বিষ Hello. হেলিব নাপাৰে মস্ত বিষ হৈছে You are so sweet. কিৰা প্ৰায় চৌধুৰী কি কৈছ You are so sweet. কিৰা প্ৰায় চৌধুৰী কি কৈছ এইবোৰ মোৰ নামটা পুছিব লাগছে বাৰে বাৰে নাম নহয় আচ্ছা আচ্ছা মেডাম মানে আপুনি প্ৰথমতে গামোচাখন দিয়ক I love you. Thank you very much. আচ্ছা মেডাম নাও ইউ হেভ টু টেল এবাউট আৱাৰ মানে No, মই অসমীয়া ক'ব পাৰে I know Assamese very well. আপুনি অসমীয়া ক'ব পাৰে নেকি মই অসমীয়া ক'ব পাৰে মই অসমত 12 বছৰ আছিলে তাৰমানে বনবাস খাটিয়া গৈছা আপুনি অসমত 12 বছৰ আছিলে 12 বছৰ আছিলে আচ্ছা তেতিয়াহ'লে আপুনি অসমৰ বহু কথাই জানে জানে মই জানে অসমৰ কাজিৰঙা জানে কাজিৰঙা তো দাইলত চিপে খাবা ভাল মস্ত ভাল কাজিৰঙা ঘাও এশিঙীয়া ঘাও আচ্ছা আপুনি তাৰমানে কাজিৰঙাৰ কথা কৈছে এশিঙীয়া গড় মোৰ মনটো একেবাৰে কুহুৰি উঠিছে ৰাম ভাল লাগিছে কিন্তু মোৰ দুখ লাগিছে অইলৰ পৰা চিম্বলটো মচি দিছে মুচিছে তো ভালে হৈছে কিয় আমার যদি গড়ে নাই তাহলে চিম্বল রাখি আর কি মাথা হবো মুচিছে ভালে হৈছে You are so sweet, so sweet, so sweet. কিরা রাইছে তুমি তোর নামটো সুধা নাই তো আচ্ছা মেডাম আৰু কি জানে আপুনি আৰু মই জানে নলিনীৱালা দেৱী আপুনি নলিনীৱালা দেৱী কথা জানে মই এখন তেখেতৰ কিতাপ পঢ়িছিলে এই কথা বেয়া কাম কৰছা কিতাপ পঢ়িব লাগে ফাৰাবা নাপায় ভূত বগাপি পঢ়িছে পঢ়াৰ কথা কৈছে তেখেতে কৈছিলে অতীতত নাযাবা পাহৰি আৰু মই পঢ়িছিলে যতীন্দ্ৰনাথ দুৱৰা তেখেতে কৈছিলে অতীতত যোৱাহে পাহৰি ঠিকে কৈছে ঠিকে কৈছে Now I am puzzled. পাজল হোৱাৰ কোনো দৰকাৰেই নাই যিগিলা মানুহ মানে অতীতত চৰ আছিল মানে অতীতৰ কথা পাহৰি যায় ভাল আৰু যিগিটি মানুহ অতীতত কি আছিল ধনী আছিল এইলা ঘূৰি গৈছে উমি মানে অতীতৰ কথা পাহৰি নাযায় ভাল সেইটো একটা যুক্তি আৰু কি জানে আপুনি আৰু মই জানে জ্যোতিপ্ৰসাদ আগৰৱালা আগৰৱালা নহয় আগৰৱালা
আগৰৱালা ইয়া মই এখন তেখেতৰ কিতাপ পঢ়িছিলে আচ্ছা কি পঢ়িছিলে ইয়া তেখেতে লিখিছিলে সৌন্দৰ্য ফুলাৰ মন্ত্ৰাও সি মন্ত্ৰটো ৰামায়ণত গেল মন্ত্ৰাও ওম নমঃ স্বাহা মন্ত্ৰাও মন্ত্ৰ ইয়া মন্ত্ৰাও অহৰাত্ৰি মাতে হেহে জীমন ফুল প্ৰভাতে ঠিকে ধৰছা প্ৰভাতেৰ বাপেৰ নাম ঠিকে ধৰছা এইটো কবিতাটোতে আছে হয় নেকি এই ভুল হৈছে আচ্ছা আৰু কি জানে আপুনি আৰু জানে ফেহু কিহেৰ ফেহু টেমা গাৰু ফেহু গৰুৰ ফেহু খাইছা তাৰ মানে গাৰু ফেহু মস্ত ভাল খাবা ভিটামিন আছে ফেহু মানে ফেহু নহয় বিহু ফেহু বিহু হয় দে ফেহু বিহু এইটো আছে না বিহু আচ্ছা কি জানে আপুনি বিহুৰ I know Pehu song very well. আচ্ছা গাওকচোন এটা গাওক Yeah, listen. Yeah, Pehu song. দি Pretty bit to see a boy. Pretty poor potty boy. Pretty. Oh, Jiban, talking about মা তোর গান কত ভালো হয়েছে কিন্তু একটা কথা কম মই what? আমার এই দই চিরা কথা ফ্রিতে নাপাবি দইর কেজি হল 100 টাকা আর তোক যদি এই ফ্রিতে লাগে নই কইখান লয়ে যাওয়া পারিস এলে তো বানপানি এইবার ধরছে লয়ে যা কতখান লাগে লয়ে যা You are so sweet. তিরা রাইছে ধরি নামটো হুদা নাই তো তাই পুছিছে পূর্ব Okay, see you later. ভাই ও বাইদে মোক এখন দিবি লেটার কেনেকুৱা পালে কেনেকুৱা পালে মানে আমাৰ অসমীয়া কথা আগত চাঙত তুলিয়ে ধুঙা দিয়ে গেল আচ্ছা হেৰি ক'ত শিল্পী ক'ত গায়ক ক'ত এই ৰাম আহিব নাই পোৱা নাইতো এই ৰ ফোন কৰিব লাগিব হেল্ল' মই মানে চেল্টৰামে কৈছো আপোনালোকে কত দূৰ আহি পাইছে না গ্ৰীণ ৰুমত বহি আছে নাহে নেকি কি নাহে বোলে নাহে আপুনি মাতিছিলে কাক জুবিনক দেখাইছিলাম নাহে বোলে জুবিনক মাতিছিলে কিয় নাহে জুবিন বোলে কালা এক পাত বগা এক পাত জোতা পিন্ধিয়ে জাখালাত উঠছে নামিবাই নাই পাৰে ভগৱান আচ্ছা এনেকুৱা হলে আমাৰ অসমৰ ভৱিষ্যত কি হ'ব কওকচোন আন্ধাৰ হ'ব আন্ধাৰ কিয় আৰু আমাৰ যো কাৰেণ্টেই নাথাকে কাৰেণ্ট নাথাকিলে পোহৰ কৰবাৰে হ'ব তে ধন্যবাদ আমি আৰু এটি সৰু অনুষ্ঠান পৰিৱেশন কৰি আমাৰ অনুষ্ঠান সামৰিম আমাৰ পিছত আৰু বহুতো শিল্পী আছে আমি সকলোৱে বৰ্তমান পাৰফৰ্ম কৰি আছো আৰু সকলো পাৰফৰ্মাৰৰ কথা আমি বুজি পাব লাগিব গতিকে আমি আৰু অলপ সময় লৈছো এটা সৰু অনুষ্ঠান এই চেগতে আমি আপোনালোক সকলোলৈকে আমাৰ তৰফৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমাৰ অনুষ্ঠান পৰিৱেশন কৰোতে আমাৰ ভুল ভ্ৰান্তি ৰৈ গৈছে এইটো স্বাভাৱিক কথা আপোনালোকে ক্ষমাৰ চকুৰে চালে আমি নিশ্চয় আগুৱাই বাট বুলিব পাৰিম এতিয়া হওক ধৰক এইখন মঞ্চত অনুষ্ঠান হৈ আছে বিহুৰ অনুষ্ঠান হৈ আছে সাংস্কৃতিক অনুষ্ঠান হৈ আছে আমি মাতিছো আমাৰ অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী নেপথ্য গায়ক তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ দীপেন বৰুৱা ইয়াত অনুষ্ঠান পৰিৱেশন কৰি আছে আমাৰ তলৰ পৰা আমাৰ কমিটিৰ দাদা এজনে তেখেতক এটা অদ্ভুত অনুৰোধ কৰিলে যে আপুনি এটা কাম কৰিব লাগিব মই এটা আপোনাক গান অনুৰোধ কৰিম এই গানটো আপুনি গাব লাগিব নহলে আপোনাক কিন্তু পেমেণ্ট নকৰিম পইচা নিদিম আপোনাক তেখেত বাধ্য হৈ গ'ল গানটো গাবই লাগিব তেতিয়া তেখেতে ক'লে ঠিক আছে কৰক কি গান অনুৰোধ কৰিব মই গাই দিম তেতিয়া ক'লে যে আপুনি এটা কাম কৰক আপুনি জুবিনে যে ৰুমাল গানটো গাইছে ১বিংশ শতিকাৰ এই ৰুমাল গানটো আপুনি আপোনাৰ কণ্ঠত গাওক তেখেতে গালে কেনেকে গালে আপোনালোকে শুনকচোন ১বিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙনি ৰুমাল এখন ৰঙা ৰুমাল কি দাম দি কিনিম তোমাক এখন ৰঙা ৰুমাল কি ভাল লগা নাই নেকি পিছফালৰ পৰা ধন্যবাদ তাৰপিছত এই গানটো গাবৰ কাৰণে একেখন মঞ্চতে এই গীতটো গাবৰ কাৰণে আকৌ কুমাৰ ভৱেশক অনুৰোধ কৰা হ'ল এতিয়া তেখেতে কেনেকে গালে শুনকচোন ১বিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজতে স্মৃতিৰ ৰেঙনি ৰুমাল একেলগে ৰুমাল এখন ৰঙা ৰুমাল
রুমাল 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 এখন হয় রঙা রুমাল একেলগে এতিয়া এই গীতটো গাবৰ কাৰণে আমাৰ নামনি অসমত তেখেতক আমি সকলোৱে জানো আব্দুল জব্বৰক এই গীতটো গাবৰ কাৰণে অনুৰোধ কৰা হ'ল এতিয়া তেখেতে কেনেকে গাব শুনকচোন আরে একবিংশ শতিকার প্রেম কাহিনী রুমালরে ভাজতে স্মৃতির রেগনি হরে রুমাল মাল 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 একবিংশ শতিকার প্রেম কাহিনী রুমালরে ভাজতে স্মৃতির রেঙনি হরে রুমাল মাল 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 আৰু একেবাৰে শেষত এই গীতটো গাবৰ কাৰণে মানে এই গীতটোৰ বিষয়ে কবৰ কাৰণে আচলতে কাক অনুৰোধ কৰা হ'ল জানেনে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অসমৰ গৌৰৱ আন্তৰ্জাতিক খ্যাতি সম্পন্ন শিল্পী ডক্টৰ ভূপেন হাজৰিকাক এই গীতটোৰ বিষয়ে কবৰ কাৰণে অনুৰোধ কৰা হ'ল এতিয়া তেখেতে কি ক'লে আপোনালোকে শুনকচোন ৰুমালৰ গীত গোৱা এই ৰুমাল ভাল পোৱা ল'ৰাজনৰ গীতৰ কথাৰেই কওঁ একবিংশ শতিকাৰ মূল কাহিনী ৰুমালৰে খাজতে স্মৃতি হৈ মৰমি ৰুমাল 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 এখন ৰঙা ৰুমাল এই ল'ৰাজনৰ ভৱিষ্যত এখন ৰঙা ৰুমালৰ দৰে হওক তাকেই কামনা কৰিছোঁ নমস্কাৰ ধন্যবাদ সকলোলৈকে পুনৰ এনেকে লগ পাম পুনৰ এনেকে আমি হাঁহি ধেমালি যেন কৰিব পাৰোঁ আপোনালোকক যেন হহুৱাব পাৰোঁ তাৰে আশীৰ্বাদ কৰক আৰু তাৰে কামনা কৰি আজিলৈ সামৰিছোঁ শুভৰাত্ৰি